আমাৰ মনটোৱে সদায় বেলেগ বেলেগ ৰেচিপিৰ টেষ্ট বিচাৰি ফুৰে। এই ছিজনত ওলোৱা আজি জিকা দিয়ে তেনেকুৱা এটা ৰেচিপি বনাবলৈ লৈছোঁ। তাৰ কাৰণে লাগিব জিকাৰ লগতে 2টা ডাঙৰ আলু, বগা সৰিয়হ, পোস্ত বা খচখচ, কালজিৰা আৰু কেইটামান জলকীয়া। আনফালে লাগিব কোমলাই থোৱা বুটৰ দালি অলপ। জিকা আলু ধুই কাটি ল'লোঁ। বুটৰ দালিখিনিও কেঁচা জলকীয়াৰ সৈতে মিক্সিত পিচি ল'লোঁ। কেৰাহীত তেল গৰম কৰি কালজিৰা দি দুফাল কৰি থোৱা জলকীয়াকেইটা দি দিলোঁ। দুফালকৈ কাটি লোৱা জিকা আলু কেৰাহীত দি নিমখ হালধি দি অলপ লৰাই জিকাখিনি ডুব যোৱাকৈ পানী দিলোঁ। উতল অহালৈকে ঢাকনা লগাই দিলোঁ। এতিয়া কেঁচা জলকীয়াৰ সৈতে পিচি থোৱা বুটৰ দালিখিনিত নিমখ হালধি সামান্য চেনি দি ভালদৰে ফেটি কেঁচাকৈ বুটৰ দাইল অলপ অলপকৈ হাতেৰে জিকাৰ জোলৰ ওপৰত দি ঢাকনা লগাই সিজিবলৈ দিলোঁ। নমোৱাৰ 5 মিনিটৰ আগত সৰিয়হ আৰু পোস্ত বটাখিনি দি সামান্য সোৱাদৰ বাবে চেনি দি লাহে লাহে লৰাই নমাই থলোঁ। এতিয়া ওপৰত কেঁচা মিঠাতেল ঢালিলেই খোৱাৰ বাবে প্ৰস্তুত হৈ গ'ল। গৰম গৰম ভাতৰ লগত জিকাৰ জোল লৈ খাবলৈ বহিলোঁ। সঁচাকৈ আজি অন্য দিনাতকৈ অলপ ভাত বেছিকৈয়ে খালোঁ।